মই বৰ্তমান আছোঁ মাৰ্ঘেৰিটা স্থিত বৌদ্ধ বিহাৰত আৰু মোৰ লগত আছে এয়া এই বৌদ্ধ বিহাৰৰ মূল মানুহজন ধনদাই বাবা আৰু বাবাৰ পৰা মই কিছুমান মানে কথা জানিম। বাবা মানে ইয়াত শুনিছোঁ মানে ইয়াৰ পৰা বোলে এইবিলাক এই মণিটো লৈ মানে মণিটো যদি লয় তেতিয়া মানুহৰ মানে মনৰ বাঞ্ছাবিলাক পূৰণ হয় বুলি শুনো আৰু বিশ্বাস আছে মানুহৰ আৰু আমিও তেনেকৈ শুনি কিনে আহিছোঁ। ধৰি লওক চাকৰিৰ ক্ষেত্ৰতে হওক বা বিজনেছৰ ক্ষেত্ৰতে হওক বা ৰাজনৈতিক ক্ষেত্ৰতে হওক মানে যাৰ যি সপোন মানে এই সপোনবিলাক মানে পূৰণ হোৱাত মানে সহায় কৰে বুলি কৈছে মানে এই মণিটো ল'লে মানে কি কয় আপুনি এইটো মণিটো এনেই বহুত গুণ আছে কাৰণ এইটো এনেই সাধাৰণ মণি নহয় আৰু এইটো আমাৰ যিজন ভান্তে বাবা আছিলে ডাঙৰ ভান্তে বাবা মোৰ গুৰুজী আৰু তেখেত ঢুকাই গ'ল এতিয়া ফটোটো আছে এইজন তেখেতেই প্ৰথমে এইটো বস্তুটো মানুহবিলাকক এইটো এই হেৰি হ'বৰ কাৰণে ডেভেলপ হ'বৰ কাৰণে বা বিপদ আপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেখেতে এইটো আশীৰ্বাদ হিচাপে দিছিলে মানে গতিকে তেখেতৰ পৰা লৈ পেলাই বহুত মানুহ তেনেকৈ ভাল হেৰি পাইছে আৰু ভাল ফল পাইছে কিছুমানে ACS হৈছে IPS হৈছে ৰাজনৈতিক নেতাবিলাকো বহুত ৰাজনীতিক নেতাবিলাকো আহে ৰাজনীতিক নেতাবিলাকৰো তেনেকৈ মই ইয়াত ফটো দেখিছোঁ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে সৰ্বানন্দ সোণোৱাল আছে তেখেতসকলো ইয়াত আহিছে তেখেত গায়কবিলাকো চবেই আহে অসমৰ যিমান গায়কবিলাক প্ৰশাসনিক বিষয়াবিলাক যিমান আছে মানে ডাঙৰ ডাঙৰ এইটো SP DGP ডাঙৰ ডাঙৰ হাই লেভেলৰ চবেই মানে এইটো ব্যৱহাৰ কৰে আৰু কাৰণ নিশ্চয় গুণ পাইছে ইয়াৰ ভাল ফলটো পাইছে এইকাৰণে আহে এতিয়া মই দিছোঁ যদি ভান্তে বাবাৰ আশীৰ্বাদতে ময়ো দিছোঁ মই দিছোঁ যদি মই ইমানকৈ ক'ব নোৱাৰোঁ মানে যিজনে পিন্ধিছে তেওঁহে মানে ভালকৈ জানে আৰু যে তেওঁৰ কি কামত সফল হৈছে মানে ইয়াৰ পৰা এই মণিটো লৈ যোৱাৰ পিছত কোনোবা আহিছে নেকি আপোনাক জনাবলৈ যে বাবা মই এইটো ইয়াৰ পৰা লৈ গৈ মোৰ সপোনবিলাক পূৰণ হৈছে বা সফল হৈছোঁ বুলি বহুত আহে মানে পিছত কিছুমানে আহি দান দক্ষিণাও দি যায় মানে সফল হোৱাৰ পিছত সফল হ'ল এনেকৈ সফল চাকৰি পালোঁ বা এনেকৈ হেৰি হ'ল বহুতে আহি আশীৰ্বাদ লয় যে কিছুমান এইটো দান দক্ষিণাও দি যায় আৰু মনৰ খুচি মতে আৰু তেনেকুৱা বহুত আছে সেইকাৰণে এইটো সাধাৰণ মণি নহয় মানে সেইকাৰণে এতিয়া অসমত চব জেগাত নাপায় এইটো বস্তুটো যিহেতু আমাৰ গুৰু ভকতি তেখেতে প্ৰয়াত হোৱাৰ পৰা পাছৰ পৰা মই দি আছোঁ আৰু এইটো চেনটো এইটো আঙুঠিটো ইয়াত দুটা ডাবল দিয়া আছে মানে দুটা ডাবল কৰি সোঁ হাতত পিন্ধিব লাগে এইটো সোঁ হাতত সোণ বা ৰূপত আৰু আঙুঠি বনাই পিন্ধিব লাগে তাৰপৰা এইটো চেনটো মই ঝাৰি দিম এইটো মাজে মাজে এইটো আঙুঠিতে ইউজ কৰিব লাগে আৰু ক'ৰবাত বাহিৰত গ'লে কাৰোবাৰ কিবা ইম্পৰ্টেণ্ট কামত কাৰোবাৰ লগত কথা পাতিবলৈ হ'লে তেতিয়া এইটো চেনটো স্প্ৰে কৰি যাব লাগে আৰু এই পাথৰটো ভিতৰ ছাইডত কৰি পিন্ধিব লাগে তেতিয়া এইটো কথা পাতিলে এনেকৈ আঙুলিটোৰ লগতে প্ৰেছ কৰি কথা পাতিব লাগে যাৰ লগত কথা ইম্পৰ্টেণ্ট কথা পাতিলে আচ্ছা আৰু এই ঘৰবিলাকত মানে আহি থাকিবও পাৰে ক'ৰবাত দূৰ দূৰণিৰ পৰা যদি আহে ইয়াত থাকিব পৰা ব্যৱস্থা আছে এইবিলাক ৰুম বনাই দিয়ে